নমস্কাৰ বন্ধু বান্ধৱীসকল অসম শিক্ষক নিযুক্তিৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসমৰ বিভিন্ন জিলাসমূহত থকা চৰকাৰী আদৰ্শ বিদ্যালয়ত অধ্যক্ষ পদৰ বাবে ৰিক্ৰুটমেণ্ট ওলাইছে। সৰ্বমুঠ 23খন জিলাৰ বাবে প্ৰিন্সিপালৰ পদৰ কণ্ট্ৰেকচুৱেল পদৰ বাবে ৰিক্ৰুটমেণ্ট দিয়া হৈছে। সৰ্বমুঠ 23খন জিলাৰ বাবে দিয়া হৈছে। পে স্কেলটো এটা ধুনীয়া পে স্কেল হয়। ইয়াত আপোনালোকে পাব পে স্কেলটো হ'ল 30,000ৰ পৰা 1,10,000 লৈকে আৰু গ্ৰেড পে পাব 13,300 টকালৈকে গ্ৰেড পে দিয়া হ'ব। যে ইয়াত আদৰ্শ বিদ্যালয় গোৱালপাৰা জিলা, হাইলাকান্দি, নগাঁও, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, বৰপেটা, বঙাইগাঁও, চৰাইদেউ, দৰং, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, বাক্সা, চিৰাং, ওদালগুৰি, ডিমা হাছাও, কোকৰাঝাৰ এইখিনি জিলাৰ বাবে 23টা পদৰ বাবে বিজ্ঞাপন ওলাইছে। এতিয়া ইলিজিবল ক্ৰাইটেৰিয়া হ'ল আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চৰ পৰা এটলিষ্ট 50% থাকিব লাগিব। লগতে BEd ডিগ্ৰীটো থাকিব লাগিব আৰু টেট কোৱালিফাই হ'ব লাগিব। CTET আৰু মাদ্ৰাছা টেটৰ বাহিৰে হ'ব লাগিব। এক্সপিৰিয়েঞ্চৰ কথা কৈছে যে এক্সপিৰিয়েঞ্চ ইয়াত 5 বছৰীয়া এটা আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চৰকাৰী হওক বা অৰ্ধ চৰকাৰী হওক বা গভ ৰিকগনাইজ কলেজ হওক বা প্ৰাইভেট হওক, চেবা বা CBSE দ্বাৰা এফিলিয়েটেড যিবিলাক কলেজ আছে ছিনিয়ৰ ছেকেণ্ডাৰী এইবিলাক হ'ব লাগিব। ইয়াত এজ ৰিলেক্সনৰ কথা কৈছে 45 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব 1 জানুৱাৰী 2022। লগতে OBC MOBC কেণ্ডিডেট এইটো ঠিক এনেকেই আছে। ৰিলেক্সন অফ আপাৰ এজ লিমিট উইল বি এপ্লিকেশ্যন ফৰ SC ST হিলছ OBC MOBC কেণ্ডিডেট এজ পাৰ দ্য গভৰ্ণমেণ্ট নটছ এইটো হিচাপত থাকিব। তাৰপিছত আপোনালোকৰ এইটো লাষ্ট এপ্লাই হ'ব। এইটো আপোনালোকে লাষ্ট অফ ছাবমিশ্যন কৰিব লাগিব 7 মে'ৰ আগতে এইটো আপোনালোকে ছাবমিট কৰিব লাগিব। ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা কাহিলীপাৰা গুৱাহাটীলৈ এইটো আপোনালোকে লাষ্ট 7 মে'ৰ আগতে কি কৰিব লাগিব আপোনালোকে ছাবমিশ্যন কৰিব লাগিব। ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম কাহিলীপাৰাৰ পৰা। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ আপোনালোকৰ লগত বিষয় শ্বেয়াৰ কৰিলোঁ। আৰু এইটো PDF ফাইলটো যদি আপোনালোকে এডভান্সখন ডাউনলোড কৰিব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব।